এভৰিৱান সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। মানে পূজা বুলি ওলাই আহিলোঁ মানে অলপ, তাৰপিছত কেইটামান খেল খেলিলোঁ, কিন্তু খেলকেইটাত হাৰিলোঁ। মানে অকণমানতে মোৰ লাক খুলিছিলে, কিন্তু মই নাজানো খেলিবলৈ। চাই দিছিলে, কিন্তু মোৰ লাক অলপ খুলিছিল মানে, কিন্তু নাপালোঁ আৰু কি কৰিব, বেলেগে লৈ গ'ল। মাত্ৰ 6টা ঘৰ খালী আছে, 50 টকা ধাপ, 50 টকা ধাপ পাব বাইদেউ। নিজৰ ভাগ্য পৰীক্ষা কৰিছা। বন্ধু আছে লগত আৰু এটা কণমানি আহিছে মানে কাকাকে কৈছে, মই পিছে পিছে গৈ আছোঁ। ইয়াত নৃত্য প্ৰতিযোগিতা হ'ব ইয়াত, আৰু আমি অকণমান চাই পেলাই চাওঁ, আপোনালোকক দেখাম। হিতেশ্বৰ বৰা গাঁও। দ্বিতীয় পুৰস্কাৰ 5,001 টকা, লগতে মানপত্ৰ টাটা শ্ৰীযুত ধৰণী তালুকদাৰ, শ্ৰীযুত ভাস্কৰ কলিতা। আমাৰ লগত এটা অকণমানি আছে, মৰম লগা মানে মাইনা আছে। চাওক ইয়াৰ নামটো কি কৈ দিয়া তোমাৰ? কৌশিক কুমাৰ ডেকা। আচ্ছা, আমি মানে এওঁক লগ পালোঁ, মানুহজনৰ বন্ধুৰ লগত আহিছে, আৰু বন্ধুৰ ভাগিন হয়নে? ভাগিন হয়নে? তাৰপিছত মৰম লগা মানে ল'ৰাটো। তাৰপিছত আমি এতিয়া লগত গৈ ফুৰিছোঁ। ইমান গৰম নহয়, ঘৰ যায় নাপায় আমাৰ জানো, ইয়াতে খোজকাঢ়োতে খুলি যায় বাইকত। আপোনালোকক আৰু দেখাই আছোঁ ইয়াত আমি মানে চিচিলিটো দেখাব, সেয়াও চাম। চাই মেলি তাৰপিছত কি কৰোঁ চাওঁ, আৰু কি পাওঁ চাই মেলি যামগৈ। আৰু পূজা মানে আজি বহু বছৰ মূৰত মানে প্ৰথম চোৱাৰ নিচিনা হৈছে। যোৱা বছৰটো অলপ মানে কমেই আছিল, আৰু তাৰ আগৰ দুবছৰটো আৰু লকডাউন বুলি গ'ল, গতিকে এইবছৰ অলপ ভিৰটো বহুত হৈছে। আৰু গণেশগুৰি ফালে যাব নোৱাৰি, ইমান বেছি ভিৰ মানে। আমি এতিয়া বৰা গাঁৱত আছোঁ, আৰু বৰা গাঁৱতো যথেষ্ট ভিৰ মানে। ইয়াতো কাইলৈ চাওঁ, গণেশগুৰি ফালে যদি পাৰোঁ যাম। মানে ইমান ট্ৰেফিক হয়, যাবও মন নাযায়, সেইকাৰণে আমি ইয়ালৈ আহিলোঁ, আৰু ইয়াত ভাল লাগিছে। ভাল পোৱা বস্তু আমাৰ কটনৰ ফ্ৰণ্টত আৰু বেলতলা আৰু নহ'লে গণেশগুৰি। জোৰতো ভাল ভাল বিকে, কিন্তু জোৰটো কেইটামান সকলোকে দুৰ্গা পূজা শুভকামনা জনালোঁ। আৰু মোৰ লগত আছে মোৰ বন্ধু পৰাগ, আৰু পৰাগৰ একদম নতুন গান এটা কৰি আছোঁ মই, আৰু লগতে গাইছে আমাৰ কি কয় বৰ্ণালী, উৰ্বশী বৰ্ণালী, আৰু খুব ধুনীয়া গীতটো আজি এই জেগাতে আপোনালোকক জনাই দিছোঁ। পৰাগে খুব ধুনীয়াকৈ গাইছে গানটো, খুব সোনকালে শুভ মুক্তি হ'ব। ধন্যবাদ। আহি আছে আপোনালোকৰ মাজতে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকে। ঠিক আছে, আপোনালোকে গীতটি শুনিব। গীতটি ৰিলিজ দিলে মই লিংকটো মোৰ ইউটিউবত দি দিম, আৰু আপোনালোকে পাব, তেতিয়া চাব। আৰু গীতটি লিখিছে কথাবোৰ এমে কৰিছে, বাকী লগত আছে বৰ্ণালী। সৰু এটা লোৱা তুমি।
এইটো লওক এইটো কিমান দাম 150 টকাকৈ এই অকণমান তেতিয়া 150 টকা দিবি পূজাৰ এই বস্তুবিলাক দেখিলে মানে সৰু কাললৈ মনত পৰি যায় একদম মানে এতিয়া যে আৰু বেছি বস্তু ওলাবলৈ লৈছে আমি যেতিয়া পূজা চাইছিলোঁ সৰু হৈ আছিলোঁ তেতিয়া ইমান বেছি বস্তু মানে ইমান আপডেট হোৱা নাছিলে আৰু কিন্তু হ'লেও তেতিয়াও বহুত বস্তু আছিল কিন্তু এতিয়া বেছি আপগ্ৰেড হৈ গৈ আছে মানে বস্তুবিলাক আৰু তেতিয়া মানে কি হয় সৰু কাললৈ মনত পৰে আকৌ সৰু হ'বলৈ মন যায় তেতিয়াতো বহুত বস্তু পাম এনেকুৱাবিলাক খেলনা বস্তুবিলাক পাম বহুত ধুনীয়া ধুনীয়া ল'ৰা ছোৱালীক মানে পাগল কৰি দিয়ে মানে এনেকুৱা আৰু ভাল লাগে এনেকৈ পূজা চাই দিয়কচোন যদিও এইবিলাক আমি সৰু নহয় সৰু বস্তুবোৰ ল'ব নোৱাৰোঁ তথাপিতো এনেকৈ সৰু ল'ৰা ছোৱালী কাৰোবাক দি ভাল লাগে কিনি মেলি বাকী সকলোৰে পূজা ভালে যাওক আই মাতৃয়ে সকলোকে মংগল কৰক সকলোৰে কুশল কৰক তাকে কামনা কৰিছোঁ থাকিলে এটা আছে এটা নম্বৰ আছে এটা আছে না নাই বস্তু আছে আপোনাৰ চাৰিটা এটা উলিয়াইছো তুমি এটা টানা আমাক এটা হ'ল দুটা তুমি এটা টানা কি তুমি এটা টানা লোৱা টিকট দিয়া কিনো দিয়া চাওঁ 22 নম্বৰ কি আছে চাওঁ মই এটা তেনেকুৱা এইবিলাকে হয় এইবিলাকে এটা তুমি উলিওৱা অলপ চাব দেই এইপিনে এইকেইটা কাম নাই আৰু শাড়ি আই না ওলালোঁ আৰু এতিয়া ঘৰলৈ যাম মানে ভাল লাগিলে বহুত দিনৰ মূৰত পূজা চালোঁ মানে এতিয়া পূজা মণ্ডপৰ পৰা ওলালোঁ